কিহৰ ইমান অহা যোৱা ৰূপা মোৰ অকল মোৰ তাইৰ লগত যাতে কোনো গণ্ডগোল নকৰে নহ'লে কথা কিন্তু বেয়া হ'ব কৈ থলো মই কিহৰ ইমান অহা যোৱা কিহৰ ইমান সম্পৰ্ক ৰূপাৰ লগত পাছত গম পাবা এতিয়া আহো দেই ঠিকে এই তুমি নাই মানে ঘৰখনত এই হাঁহিৰ পৰিৱেশটো নাইকিয়া হৈ গ'ল বুজিছানে দিগন্ত ঠিক আছে আৰু হেৰি শুনাচোন তোমাৰ দেউতাৰ এতিয়া বেমাৰ কেনেকুৱা হৈছে ভাল পাইছে ন ঠিক আছে ভালকে ভাল পালে এপাক আহিবা এই ছোৱালী কোনোবা ফালে ওলাব দিয়া তোমাৰ কাৰণে ছোৱালী চাম নহয় ঠিক আছে এইবাৰ তোমাৰ বাৰে নাচালে মই চাম ঠিক আছে হ'ব আহিবা বাৰু ল'ৰাটো ছোৱালী চাম বুলি আহিলে হঠাৎ আকৌ বাপেকৰ বেমাৰ হ'ল গুচি যাবলগীয়া হ'ল তাৰো সংসাৰখন পাতি দিব লাগিব জোন ৰচোন তোৰ লগত বৰ দৰকাৰী কথা এটা আছে তই সদায় এনেকৈ থকাটো আমাৰ সহ্য হোৱা নাই আমিতো সদায় ভালটো বিচাৰো বেলেগ কিবা ক'ব লগা আছে যদি ক আমি তোৰ বিয়াৰ কথাটো ফাইনেল কৰিছো বিয়া কি হৈছে তোৰ একো নাই বৰ ক কি ক'ব লগা আছে ক আমি এইকেইদিনতে তোৰ বাবে ছোৱালী চাবলৈ যাম অজিতদা ভাইটিয়ে ইমান এটা সুন্দৰ ৰিজাল্ট কৰিলে তাৰ সপোন ভাল কলেজ এখনত পঢ়া ময়ো তাকেই বিচাৰো কিন্তু বুজিছো তাক ভাল কলেজ এখনত পঢ়াবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব আৰু সেয়া তোমাৰ বাবে সম্ভৱ নহয় মই কি কৰিম ভাবিয়ে পোৱা নাই ভাইটিক হেবিলাক কথা জানিবলৈ দিয়া নাই সি বহুত চিন্তা কৰে সকলোৰে সপোন পূৰণ হ'ব তোমাৰ ভাইটিৰ আৰু মোৰ তাৰ ব্যৱস্থা মই কৰি আছো কি এইটো ল মোৰ দায়িত্ব শেষ তই এইটো শনিবাৰ চাই ৰূপাৰ ঘৰৰ চোতালত পুতি থৈ আহিবি বছ সঁচাকে কামত আহিবতো তোৰ কি বিশ্বাস হোৱা নাই দে যাব নালাগে কিয় তেনেকে কৈছো কথাটোহে কৈছো আৰু শুন বাবাই কৈছে তাবিজটো পুতাৰ আগত
এসপ্তাহ খোৱা বোৱা পাচাব পায়খানা গা পা ধোৱা চব বন্ধ যদি মানিব পাৰো কামত দিব কি? নোৱাৰো যদি আৰু চব বন্ধ তাবিজ এইকণ মূল্য 2000 ইফালে আকৌ সেই ৰূপা পাৰিম পাৰিব লাগিব তই ৰহ মই আহি আছো পাৰিম নোৱাৰিলে কেনেকৈ হ'ব পাৰিম বুজিছ পাৰিম গ'লটো 2000 টকা বুৰ্বক তাবিজ পুতি ছোৱালী পতা বজাৰৰ 15 টকীয়া তাবিজত চাধা এপালি ভৰাই 2000 টকা লুটি দিলো যা ক'ত পালাহি কি আৰু এঘণ্টা কি যে সমস্যা হ'ব দিয়া এঘণ্টা কি তোমাৰ কাৰণে মই গোটেই দিনটোৱে অপেক্ষা কৰিম আহা জলদি আহা কোনোবা আহিব বুলি অপেক্ষা কৰা সেই ৰাজহুৱা লেট্ৰিনত হেৰি কৰিম বুলি সেই লাইনত ৰখি থকা দুইটাই বৰ কষ্টকৰ তাই অহালৈকে লখিমপুৰজনীৰ লগতে কথা পাতো নেকি আহি পালা তুমি মাতিছা আৰু মই নাহিম তুমি ঘৰত ক'লানে কথাটো আমাৰ বিয়াৰ কথা নাই নাই মই এতিয়া ঘৰত ক'ব নোৱাৰো দেই মোৰ ভয় লাগে কাৰণ মোক এতিয়া ঘৰৰ পৰা বিয়াও নেকি তাৰ মানে নাই নাই একো নাই মই জানা তোমাৰ অবিহনে একেবাৰে থাকিব নোৱাৰা হৈছো সঁচা মোৰ যে একে অৱস্থা জানানে তুমি কিবা এটা কৰা না মই কি কৰিম তুমিয়ে কিবা এটা কৰা এটা উপায় আছে কি না জানি পোছা কৰিলে একো লাভ নহয় আৰু গোটেই ৰিয়েকশ্যন সেইটো খেয়াল কৰিব আৰু কাল হ'বৰ কাৰণে এটা তৎকা মাত্ৰ ৰেচন আপুনি কাম কৰিব যিকোনো এইটো কি মেনকা মেনকা কি হৈছে আমাৰ জোনালী জোনালীটো পাৰ্লাৰলৈ বুলিহে ওলাই গৈছিল তাই বোলে সেই ল'ৰাটোৰ লগত পলাই গুচি গ'ল কিয় তাই যেনে কৰিলেও মেনকা কিয় আমাৰ কথা নকবাকে কিয় তাই পলাই গুচি গ'ল কি হ'ল ইমান দুখ কৰি কিয় কান্দি আছা আপুনি মই কিয় ভাতিলে মনত পৰিছে কিবা এটাত এতিয়া কেনেকৈ আছে তাৰ বা মোলৈ মনত পৰিছেনে নাই ধেতা কৰি কিয় ইমান দুখ কৰিছা সি তাত পৰিবলৈহে গৈছে তোমাৰ চকু পানীখিনি দেখি এনেকুৱা লাগিছে যে সি সীমান্তত যুদ্ধ কৰিবলৈহে গৈছে আৰু ইমান চিন্তা কৰিব নালাগে নহয় মই আছো নহয় এই মিঠাই লোৱা চাহ একাপ বনোৱা আৰু খাম যোৱা যোৱা যোৱা
সঁচাই তাইলে খুব বেয়া লাগে। তাই বৰ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছে। চাওঁ তাইক কিমান দূৰ আগুৱাই নিব পাৰোঁ। হেৰি অজিতলৈ ফোন এটা কৰিবচোন। আজি জুনলৈ ছোৱালী চাবলৈ যোৱা কথা আছিল নহয়, পাহৰিলা নেকি? নাই পঢ়া, কিন্তু জোনালীয়ে মনে মনে গৈ বিয়া পতা কথাটো মই সহ্য কৰিব পৰা নাই। সেই কথাটোৱে মোক বাৰে প্ৰতি আমনি কৰে, আৰু যেতিয়া তাইৰ কথা মোৰ মনলৈ আহে মই বাকী কথাবোৰ পাহৰি থাকোঁ। বাদ দিয়কহে তাইৰ কথা ভাবিবলৈ। তাই ঘৰখনৰ নাক কাণ কাটি যিটো কামহে কৰিলে, তাৰ পিছত আৰু তাইৰ কথা ভাবিবলৈ একো লাভ নাই। বৰ সুখত ৰাখিছিলোঁ তাইক, মই অকণো কষ্ট অনুভৱ কৰিব দিয়া নাছিলোঁ। এতিয়া তাই কেনেকৈ আছে, বিচৰা বস্তুবোৰ তাই পাইছেনে নাই? শহুৰ ঘৰখনে বাৰু তাইক কষ্ট দিছে নেকি? হ'ব আৰু আপুনি সেইবোৰ কথা ভাবি নিজকে কষ্ট দি থাকিব নালাগে। তাই আমাৰ কথা নাভাবিলে যেতিয়া আমিও তাইৰ কথা নাভাবো। আপুনি অজিতলৈ ফোন এটা নকৰে যদি ময়ে কৰো, ৰ'ব। মই ৰ'ব নোৱাৰা হৈছোঁ বুজিছ। আজি 4 দিন হ'ল। খোৱা বোৱা প্ৰস্ৰাৱ পায়খানা চব বন্ধ। মইহে জানিছোঁ কেনেকৈ আছোঁ। ঐ হেমন্ত, ঐ বাবাজীক ফোন এটা কৰি পেলাই সুধচোন। এই নিয়মবোৰ মানি চলিব লাগিবই নেকি? সুধচোন, সুধ। মানিব লাগিবতো। আজি 4 দিন হৈছেহে, তই যদি সেইকণ কষ্ট কৰিব নোৱাৰ কি বিয়া পাতিব তই? পাতিম বুজিছ, পাতিম। আৰু কষ্ট কৰিম, আৰু কষ্ট কৰিম। ঐ হেমন্ত, মোৰ মাথাটো দেখোন কিবা সেই ঘূৰোৱা যেন লাগিছে। নাই একো নাই, হ'ব। ঐ হেমন্ত, কথা এটা নহয়। কি? মই বাৰু এনেকে সেই নাখাই নগৈ প্ৰস্ৰাৱ পায়খানা নকৰাকৈ সেই নিয়ম মানি থাকিলে সেই ৰূপাক বিয়া কৰালৈকে জীয়াই থাকিমগৈ নে? নাথাকিলে কেনেকৈ হ'ব? বিয়াখনৰ বাবে প্ৰয়োজনীয় গাখীৰৰ দায়িত্ব আপুনি ল'বই লাগিব। হ'ব, কথাটো শুনি ভাল লাগিল। বিয়াখন হ'লে হওক, ভাল কথাই। বোৱাৰীটো আহিলে জোনবি ভাল হৈ যাব। তাকে ভাবিছোঁ, তাৰ ভাল হোৱাটো আমি সকলোৱে বিচাৰোঁ। তাকে 2-3 ছোৱালীজনী চাবলৈ যোৱা কথা জোনক কৈছোঁ, কিন্তু সি যাবলৈ মন কৰা নাই। সেয়েহে আমি দুটাই গৈ পেলাই এপাক চাই আহোঁগৈ বোলো। ভাল কথা। আপুনি আজিও পইচাৰ টেঙিদাত আহিলে নেকি? নাই নাই, এই গাঁওবুঢ়াৰ ঘৰত আহিছিলোঁ এই NRCৰ কাগজ এখনৰ কাৰণে। সেই পাকতে আপোনাৰ ঘৰতো খবৰ এটা লৈ যাওঁ বুলি সোমালো আৰু। আজিকালি আমাৰ মহাপুৰুষ আপোনালোকৰ ঘৰলৈ নাযায় নেকি? যায় কেতিয়াবা। অকলে। মোৰ বাৰু কি হৈছে? কি হয় তেওঁ আমাৰ বাবে? আজিকালি তেওঁ দেখোন এবাৰ ঘৰলৈ নাহিলে মোৰ মনটোৱে ভাল নলগা হৈ পৰিছে। আৰু তেওঁ এবাৰ দিনটোত কল নকৰিলে মোৰ মনটোৱে দেখোন হাহাকাৰ কৰি উঠিছে। কি হৈছে মোৰ? প্ৰতিটো সময়তে তেওঁৰ কথাই কেৱল মনত তুলনি দি থাকে। কিয় হৈছে বাৰু মোৰ এনেকুৱা? মই বাৰু তেওঁৰ প্ৰেমত পৰিছো নেকি? পৰিছো। ক'ৰ ছোৱালী বে দোস্তি? এই লখিমপুৰ ডিষ্ট্ৰিক্ট নাপাওঁতেই। পাৰ্টি এটা দিবি। একেবাৰে বিয়াতে খাই ল'বি। 19ৰ পাছত পাতি আছো নহয়। ইমান দূৰ আগবাঢ়িলি। এই দাদাক তোৰ অভাৰটেক কৰিবলৈ মন নগ'ল বুলিহে, নহ'লে পাতিয়ে পেলালো হয়। একেলগে গোটেই দিনটো ঘূৰি ফুৰো, একেটা বটলকে সদায় ভগাই খাওঁ। তই মোক ইমান দিনে মনৰ কথাবোৰ কোৱা নাই যে? বাৰু আপনা ভি টাইম আয়েগা। ঐ আয়েগা নহয়, তোৰ আহিলেই।
ঐ বিয়া নাপাতোতে আহিলে নে অ' তোৰ জোন আহি আছে এই বল 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 তাক আৰু লগ দিয়াত নাই বল 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 প্ৰভু দয়া কৰিবা আৰু আজি শনিবাৰ যেনে তেনে চোতালত পুতিবলৈ সুবিধাকণ কৰি দিবা আৰু কৃষ্ণ তোৰ আৰু নহ'ব বুজিছ শনিবাৰটো পাৰ হৈ গ'ল তাবিজটোকে পুতিব নোৱাৰিলি অ' দিনত নোৱাৰিলি নাই ৰাতিটো পুতিব পাৰিলি হয় এই ৰাতি যাবলৈ মোৰ ভয় নালাগে নেকি হে এই বৰা খুৰাহঁতক সেই অতব্য বাহনীৰ পৰা পাৰ হৈ এই মই ৰাতি গৈ মৰিলেহে হ'ব মোৰ গাত আৰু দুখ নাই যি কৰ কৰ ঐ হেমন্ত সেই বাবাজীলৈ ফোন কৰি পেলাই ঐ মোৰ সেই 2000 টকাটো আকৌ উভতাই আনিব নোৱাৰিনে বাৰু অ' নাই নাই দেই অ' এতিয়া আৰু পইচা ঘূৰাব নোৱাৰি হে নহয় অ' মানে মোৰ সেই 2000 টকাটো মায়ে সেই বন্ধনলৈ থোৱা পইচা আছিলো কিবা এটা ব্যৱস্থা কৰচোন নাই 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 মই এইবোৰ ৰিস্ক ল'ব নোৱাৰোঁ অ' মই যাওঁ শুনচোন ঐ হেমন্ত হেৰি ঐ শুনচোন গ'ল ঐ 2000 টকাও গ'ল ইফালে সেই ৰূপাও গ'ল মোৰতো আৰু তাবিজ পুতি আৰু সেই ছোৱালী নপতাম আৰু দেই কি কৰোঁ এই যি গ'ল গ'ল বাপেকে সেই তাবিজটোকে ভাঙি পেলাওঁ যাৰ তাবিজটোকে ভাঙি পেলাওঁ এনেও নাই তেনেও নাই হে অ' এইবোৰ দেখোন চাধা চাধা গুনাইছে মানে তাৰমানে একো নাই মই খোৱা বস্তু আনি যোগাৰ কৰি দিছো তুমি ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ থাকিবা কাইলৈ তোমালোকৰ ঘৰলৈ আলহী আহিব আলহী আলহী কোন আলহীনো নো ইজ সিক্ৰেট এণ্ড সাৰপ্ৰাইজ তোমালোকৰ ঘৰৰ মানুহ নো প্লিজ কোৱা না নকওঁ কোৱা না প্লিজ নো মই এতিয়া আহো কি হ'ল বেছিকে দুখ পালে নেকি আপুনি অকমান বহি দিয়কচোন অলপ নিজে চাব লাগে সেইকাৰণে
বেছিকে দুখ পালে যেন পাইছো দেই চাই চিতি অলপ খোজ কাঢ়িব লাগে আজি যদি কিবা এটা হ'লহেঁতেন ইছৰাম মোৰটো যদি বেছিকে ফাটি গ'লহেঁতেন ইছৰাম চাই চিতি কেলেনো খোজ নাকাঢ়ে ভালকে চাই চিতি হেৰি কৰিব দেই উফৰা এই বলক নহ'লে ডক্টৰৰ ওচৰলৈকে হা ৰূপা মই একো হোৱা নাই অ তুমি যিখিনি ট্ৰিটমেণ্ট কৰিছা মই তাতে ঠিক হৈ গৈছো বাৰু মই এতিয়া যাওঁ কাইলৈ আকৌ লগ পাম আলহী লগত লৈ চাগে চাবলৈ অজিতাহঁতৰ ঘৰৰ পৰা মানুহটো ভালকে কথাবিলাক নকয় নহয় বৰ খং উঠে যদি সেইটোৱে হয় কিন্তু বৰ ভাল লাগে তোমালোক মাইকী মানুহবোৰ যে নহয় আৰু অথৰে পৰা সেই হৈছে ৰবই কৈ আছা এফালে ওলাবৰ সময়ত না তোমালোকৰ লেঠাই নিছিগে মানে হেল্ল' আমি ওলাই ৰেডি আৰু ঠিক আছে আহা হেৰা শুনিছানে এই অজিত আহি পাবহি এতিয়া ওলোৱা সোনকালে আপোনালোকৰ মতা মানুহবিলাক কৰবালৈ ওলোৱাৰ সময়ত বৰ উৎপাত নিজৰনো কি জঞ্জাল আছে অকল চাৰ্ট পেণ্টযোৰ পিন্ধি ললেই হয় আমাৰ যে মূৰৰ পৰা ভৰিলে কত পিন্ধিব লাগে হ'ব কৰবালৈ শুভ কামত ওলোৱা সময়ত খংভাৱে ওলাব নাপায় ব'লা এনে এখন ঘৰৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী উপায় নাই যেনে তেনে বিয়াখন পাতি নিব পাৰিলেই মোৰ মতে চলাম ৰূপা ঐ ৰূপা
তেন্তে আমাৰ ছোৱালী পচন্দ হৈছে নে কি কোৱা? উপযুক্ত ছোৱালী। তেন্তে আজিলৈ আমি আহোঁ, বাকী তোমাক অজিতে সকলো কথা ক'ব। নিশ্চয়। ব'লা। আহক ৰূপা, আহিছোঁ আমি। বাকী কথা মই কাইলৈহে কৈ আছো, এতিয়া আহোঁ। হেল্ল' ভাইটি। বাগানৰ অৱস্থা বৰ ভাল নহয় বুজিছানে? হয় হয়। আগৰ দৰে প্ৰফিট আৰু বাগানত নোহোৱা হ'ল। প্ৰথম পৰ্যায়ত বাগান কৰি মানুহে যিমান ঘটিলে, এতিয়া অকল বাগান কৰিতো পৰিয়াল চলোৱাৰ সমস্যা হৈ গৈছে। হয় হয়, কোম্পানী বাগানৰ অৱস্থাও একেই। এৰা ঔষধৰ দাম, লেবাৰ কষ্ট আৰু পাতৰ দাম হিচাপ কৰিলে আমালৈ বিশেষ নাথাকেগৈ। বাৰু যি কি নহওক, তুমি কাইলৈ হিচাপ নিকাচখিনি কৰি ঘৰলৈকে লৈ আহিবা। ঠিকে আছে, মই এইখিনি হিচাপ পত্ৰখিনি ঘৰলৈ লৈ যাম। আমাৰ জুনৰো বিয়াখন আহি আছে, গতিকে সিফালেও এটা ডাঙৰ খৰচা আছে। চ' তুমি কাইলৈ হিচাপটো ঘৰলৈ লৈ আহিবা। হ'ব, দিম। ঠিক আছে, তুমি বাগানখনত অলপ গুৰুত্ব দিবা আৰু লেবাৰবিলাকৰ পে'মেণ্টত যাতে কোনো গণ্ডগোল নহয় সেইখিনি চাবা। ঠিক আছে। মই এতিয়া আহোঁ। নিশ্চয়। ঠিক আছে। ঠিক আছে, মই এতিয়া আহোঁ। নিশ্চয় ছাৰ। মোৰ সেই কপালো ফুটিল, আজি আকৌ সেই চাইকেলখনো ফুটিল। কোনদিনা সেই প্ৰাণবায়ু উৰি সেই মোৰ জীৱটো লৰ মাৰিব ঠিকান নাই। সেই মোৰ কিবা সেই গ্ৰহ নক্ষত্ৰহে বেয়া যেন লাগিছে। সেই এই আচলজনকে পাই গ'লো। এতিয়া মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰহে কথা। এই ৰ'বচোন, ৰ'ব ৰ'ব ৰ'ব, আপোনাৰ লগত মোৰ সেই ডাঙৰ কথা এটা আছে, ৰ'ব। ক তোমাৰ মনৰ অৱস্থা বুজি পাইছোঁ, কিন্তু কি কৰিম কোৱাচোন? আমাৰ জুনৰ বাবে এজনী ভাল ছোৱালীৰ প্ৰয়োজন। তাই ঘৰৰ অৱস্থা, পৰিয়াল, সেইবিলাক কথা চিন্তা কৰিবলৈ বাদ দিয়া।
মোৰ বোধহয় ছোৱালীজনী ভাল বুজিছা আৰু তাইহে আমাৰ জোনক ঠিক কৰিব পাৰিব মানুহে হাঁহিব আমাক আহিব দিয়া আমাৰ জোনৰ বিষয়ে জনাৰ পিছত কোন ভাল ঘৰৰ মানুহে ছোৱালী দিব তুমি কোৱাচোন আৰু ভাইটো ভাল হোৱাৰ স্বাৰ্থত সেইজনী ছোৱালীক বিয়া পাতিলে যদি মানুহে হাঁহে হাঁহক সেইবোৰ কথালৈ মই কেয়াৰ নকৰোঁ ময়ো কেয়াৰ নকৰোঁ নহয় মুঠতে সেই গাঁৱৰ এজনী ভাল ছোৱালী যাতে বদনাম নহয় সেইকাৰণে আপোনাক কথাষাৰ ক'লো কলি ভালেই কৰিলি ময়ো এই পাম ঘৰলৈ বহুত দিন অহা নাই কাৰণে খা খবৰবিলাক পাই থকা নাই এইক চিধা কৰিব লাগিব অচিনাকি ল'ৰাৰ লগত আড্ডা নক'ব আৰু বুজিছে এই গাঁৱততো কথাটো ওলাইছে মহিলাৰ সেই গোটৰ মিটিংবোৰলৈতো আৰু যাবই নোৱাৰি আগত আৰু শেষত সেই প্ৰাৰ্থনা সেইটোৱে আৰু বুজিছে বাৰু ময়ো তদন্ত কৰি চাই লওঁ আৰু যদি কথাবোৰ কিন্তু মিছা তয়ো কিন্তু সাজু হৈ থাকিবি বুজিছ নহয় তয়ো সাজু হৈ থাকিবি চাওঁচোন এই পালি ঔষধে কি কাম কৰে তুমি বাৰু কথাবিলাক কিয় খুলি নকওঁ অজিতদা আৰে সাসপেন্স য'ত সাসপেন্স থাকিব তাতে মজা থাকিব না আৰু এজন মানুহ আৰু সেইজনী আচল তেওঁ আহি তোমাক এবাৰ হাঁ বুলি ক'লে তোমাৰ বিয়া ফাইনেল আৰু আই এম হেপী কোন বাৰু সেইজন তেওঁ বাৰু কেতিয়া আহিব তেওঁ যদি আহি মোক না কৰি দিয়ে ৱাও তাৰমানে তুমি কইনা হ'বলৈ সাজু হৈ আছা তোমাৰ দৰে এজন ভাল ল'ৰালৈ বিয়া হ'বলৈ মই বাৰু কিয় সাজু নহ'ম কোৱাচোন এতিয়াতো তুমিয়ে মোৰ সপোন এইখন ঘৰত মই কিমান অকলশৰীয়া তোমাক বাৰু মই কেনেকৈ বুজাম কি ভাবিছা ইমান নাই নাই একো ভবা নাই বাৰু এতিয়া মই আহোঁ ৰাস্তাত কাম কৰা মানুহক পে'মেণ্ট কৰিব লগা আছে বাই আহিছোঁ বিয়া পতাৰ কথা নকবি দাদা মই এনেকৈ ঠিক আছো তই তেনেকৈ ক'লে নহ'ব নহয় মুঠতে কাইলৈৰ পৰা তই বাগান চোৱাৰ দায়িত্ব ল'ব লাগিব আৰু আমি পচন্দ কৰি অহা ছোৱালীজনী তই এপাক চাই আহিব লাগিব মোক এইবিলাকত নোসোমাবি দাদা মই এইবিলাক জঞ্জালত সোমাবলৈ টান পাওঁ ইমান দিনে তোক উপদেশ দিলোঁ নুশুনি তই বিপদহে গ'লি এতিয়াৰ পৰা তোক মই উপদেশ নিদিওঁ নিৰ্দেশ দিম নিৰ্দেশ শুন তই ছোৱালী চাবলৈ যাব লাগিব আৰু তই বিয়াও পাতিব লাগিব ইটছ মাই অৰ্ডাৰ ৰূপা 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 তেনেহ'লে বিয়াখন হ'বগৈ যদি তয়ো পচন্দ কৰিছ আৰু ল'ৰাটোও ভাল আৰু ঘৰৰ মানুহেও যদি তোক পচন্দ কৰিছে তেনেহ'লে মোৰ ক'বলগীয়া একো নাই কিন্তু সিহঁতক এবাৰ মোক লগ কৰিবলৈ কবি আৰু কোনোবা এজন অহাৰ কথা আছে তেওঁ যদি সন্মতি দিয়ে বিয়া বোলে হ'বই হ'ব দে বিয়াখন হ'লে অৱশ্যে ভালেই হয় ভাইৰো পঢ়িবলৈ গ'ল যেতিয়া এই তোৰ নিচিনা এই গাভৰু ছোৱালী এজনী ঘৰখনত অকলে থকাটো অৱশ্যে ভাল নহয় তথাপিও আচ্ছা সিহঁতক এবাৰ মোক লগ কৰিবলৈ কবিচোন বাৰু দেই শুনিছে জোনালীয়ে ফোন কৰিছিলে মই ফোনটো কাটি দিলোঁ কিয় কাটি দিলা তাই কেনেদৰে আছে সুধিব নোৱাৰিলা বাদ দিয়কহে তাই ঘৰখনৰ সন্মান নষ্ট কৰি যিটো কামহে কৰি থৈ গৈছে তাৰ পিছতো তাৰ ওপৰত দৰত কিয় ধনী হয় ভুল এটা কৰিলে বুলি তাইক মই একেবাৰে পাহৰি যাব নোৱাৰো প্ৰথমতে খং উঠিছিল সঁচা কিন্তু তাইৰ প্ৰতি থকা মৰম আৱেগবোৰ পাহৰিবতো নোৱাৰি আপুনি যি ভাল দেখে কৰি থাকক মুঠতে সিহঁতৰ কথা কৈ কৈ মোক বিৰক্ত নকৰিব
তোক যে মই সিদিনাখনৰ বাবে বিচাৰি ফুৰিছো ক'ত পলাই ফুৰিছ তই ক'তনো পলাই ফুৰিছো মই দেখোন ঘৰতে আছো ঘৰতে আছ মিছা কথা নকবি দেই তহঁতৰ ঘৰৰ সেই পদূলি পালে মাৰে সেই ষ্টলৰ পৰা টেটকে চিঞৰ তোমাৰ আমাৰ সিমান ঘৰ নাই নহয় তোৰ বাবাজী ফোনটো লগাচোন ফোনটো লগা নাই এতিয়া মোৰ সময় নাই দেই মই হায়দৰাবাদ যাবলৈ ওলাইছো মোৰ ফ্লাইট দেৰি হ'ব এইবোৰ মই নাজানো 2000 টকা কি হৈ গছত লাগিছে চাধা এপালি সেই তাবিজৰ ভিতৰত ভৰাই পেলাই মোক ঠগিবলৈ আহিছ তোৰ কাৰণে মোৰ সেই ঘৰত ওলোৱা সোমোৱা কৰা দিগদাৰ হৈ গৈছে পানীত হাঁহ নচা অৱস্থা বুজিছ বাবাজী ফোন লগা বুলি কৈছো নহয় ধেত তেৰি মই তোক লগ কৰাই দিম নহয় নাই তোৰ ওপৰত মোৰ বিশ্বাস নাই দেই মুঠতে আজি মোক বাবাজীক লাগিব দেই হেমন্ত কৈ দিছো হলে মই বাবাজীক ফোন লগা লগাই আছো লগা মই সৰু পানী চুই আছো তেতিয়ালৈকে মই বাবাজীক পাব লাগিব কিন্তু কৈ দিছো মই Cool. Hey! কেউ কলি পিতাক সেনা চালাকি চালাকি কৰিবলৈ আহিছে মোৰ লগত বাৰু ঘৰ কাম মুৰ্গীটো ঘৰলৈ এদিন ঘূৰি আহেগা না তেতিয়া ক'ত পলায়েগা চালা ৰূপা অ ৰূপা কি কৰিছা কাপোৰ অলপ ধুই আছিলো আহ কালিৰ পৰা মই তোমাৰ মোবাইলত ট্ৰাই কৰি আছো ফোন লগা নাই যে নাজানো ময়ো ট্ৰাই কৰি আছিলো মোৰ লগত কোন আহিছে জানা কোন আহিছেনো মই যে কৈছিলো তোমাক সেইজনে এজন আহা ঠিক আছে বিলটো হৈছে ন আগৰ দুমাহৰ পেণ্ডিং আছিলে ঠিক আছে 3 মাহৰ হৈছে ন ঠিক আছে তুমি এটা কাম কৰিবা যিসকলৰ পাৰ্টি পে'মেণ্ট কৰিবলগীয়া আছে তুমি লিষ্টখন লৈ আহিবা আৰু মোৰ পৰা চেকখিনি লৈ যাবা ঠিক আছে হ'ব ওকে কিরে বন্ধু কেনে হয়েছে কেনে মই জানো তোমার পছন্দ হবই মানে বিয়া ফাইনাল মই সিফালে খবৰ এটা লৈ আহোঁ বহা তুমি চাহ বনাইছা বনোৱা অলপ টেষ্টিকে বনাবা তোমাৰ কাৰণে ভাল খবৰ এটা আছে তোমাক পছন্দ কৰিছে ৰক্ষা মই যে ভয়ে কৰি আছিলো জানানে কিয় তোমাক পছন্দ নকৰে বুলি এতিয়াহে চিন্তা কৰিলা না কইনা হ'বলৈ সাজু হৈ থাকা আমাৰ জুনৰো পছন্দ হ'ল যেতিয়া আমি আৰু বেছি পলম কৰি থকাটো ভাল নহ'ব ময়ো তাকে ভাবিছো সোনকালে বিয়াখন হৈ গ'লেই ভাল কাম কৰা মানুহ এজনী লাগে
নে তোমাৰ লগ এজনী পাম বুলি? ধেমালি কৰিছো বুজিছা, ধেমালি কৰিছো। অৱশ্যে তোমাৰ লগ এজনী লাগে। মই এটা কথা ভাবিছো বুজিছানে, আমি ছোৱালীজনীক বেছি জঞ্জাল নিদিওঁ। মানে আঙুঠিটো পিন্ধাই থৈ ভাল দিন এটা চাই মন্দিৰতে বিয়াখন পাতি দিওঁ। কৰক যি ভাল দেখে, মোৰ আপত্তি নাই। অহা সপ্তাহতে আঙুঠিটো পিন্ধাই থওঁ। মানুহো বেছি দিনো, বেছি অকলশৰীয়া ছোৱালী কষ্ট পাব। হ'ব, তেন্তে মই কাইলৈ জুৱেলাৰীলৈ যাওঁ। আপুনি অজিততকৈ তাইৰ আঙুঠিৰ যুগটো লৈ আহিবচোন। তুমি এটা কথা মন কৰিছানে মেনকা, ছোৱালীজনী চাই অহাৰ পিছত আমাৰ জোন কিন্তু অলপ সলনি হৈছে। ছোৱালীজনী বৰ ভাল। তাইক দেখাৰ পৰা কিয় মোৰ মনটো ইমান আৱেগিক হৈ পৰিল? কেতিয়াও অনুভৱ নকৰা এটা মিঠা অনুভূতি জাগ্ৰত হ'ল। ভাল লাগে তেওঁক মোৰ, নাজানো কিমান ভাল লাগে। মোৰ সমস্ত বুকু ভৰি আছে তেওঁৰ। যিদিনা তেওঁৰ নামৰ সেন্দুৰেৰে মোৰ শিৰ জিলিকি উঠিব, সেইদিনাখন মোৰ সঁচাই বৰ ভাল লাগিব। তাই মোৰ জীৱনলৈ পত্নী হৈ আহিব, লৈ আহিব বহু আশা, বহু মৰম, বহু সপোন। নাই, মই ভাল হ'ব লাগিব। সকলো বদ অভ্যাস এৰিব লাগিব মই তাইৰ বাবে, নহ'লে তাই বৰ আঘাত পাব। ৰূপাৰ দুখ যাতনা, জীৱন সংগ্ৰাম দেখি তাই ভালৰ বাবে এনে এখন ভাল ঘৰলৈ তাইক বিয়া পাতি দিয়াৰ চিন্তা কৰিছো। যোনবোৰ ভাল বন্ধু সি নিশ্চয় তাইক সুখত ৰাখিব। তাই আৰু কষ্ট খাই থাকিবলগীয়া নহয়। নালাগে বুলি ক'লে নহ'ব নহয়। মুঠতে এইবাৰ মই ভয় কৰা মানুহ নহয় দেই প্ৰভু। শেষবাৰলৈ চেষ্টা এটা কৰি চামেই, কিন্তু তুমি কিন্তু মোক চাথ দিবা। এই ৰূপাই ভয় খুৱাই মোক। এইবাৰ কিন্তু সেই চিমেণ্ট চাপৰি বৰা পুলিচ আহিলেও মই ভয় নকৰোঁ দেই। দৰখাস্তখন দিলোঁ, যি কৰা কৰিবা। কৃষ্ণ প্ৰভু, চাবা আৰু চকু মেলি। ভালে ভালে। কেতিয়া আহিলা? এই অলপ আগত। বাকী তোমাৰ ভাল? বহুত দিন দেখা নাই বোলো, দেখি সোমাই গলো আৰু। তাকে সেইবিলাক ব্যস্ততা আৰু। আৰু ভাইটিৰ বিয়া বুলি শুনিছো। বিয়া। মই বেলেটি চেণ্টাৰতে আছো, গণপতি এণ্টাৰপ্ৰাইজত। এই কিবা টিভি এটা দৰকাৰ হ'ল ঘৰৰ কাৰণে। ঠিক আছে ঠিক আছে। মই তোমাৰ কথা ভাবি আছিলো, তুমি বোলো জোনৰ আঙুঠি কিনত আহিবানে নে কামাৰী মেপিছতে সোমাই থাকিবা। ঠিক আছে ঠিক আছে। ঠিক আছে, তুমি আবেলিলৈ মোৰ ঘৰত এটা চেট কৰি দিয়া। আহিছো দিয়া। বুধবাৰে বেছি মানুহ নিনো। 8 বজাত পোৱাকে আহি যাবি। ৰচোন, কোনোবা আহিছে। আহি পালা? পালো। বৰ ভাগৰ লাগি গৈছে পাই। বলা ফ্ৰেছ হৈ ল'বা। পিছে মোৰ বস্তুকেইটা আনিছানে? আনিছো, ইয়াতে আছে চব। ঠিক আছে বলা। কিমাননো আৰু কান্দি থাকা? মানুহে গম পালে কি হ'ব বাৰু? সকলোৱে গম পালে আপোনাৰ চৰিত্ৰৰ কথা। আগতে কি পুতলিমা কথা, মিছা কথা
যাচোন কিমান আৰু ধৈৰ্য ধৰিম পিন্ধিবলৈ ভাল কাপোৰ এযোৰ নাপাওঁ খাবলৈ মন যোৱা বস্তুটো নাপাওঁ বাই মামাত পৰিয়াল বুলি সকলোৱে আহে আজি বোলে জেঠাই গ'ল কাইলৈ বোলে মাৰি গ'ল পৰহিলে বোলে বন্ধু গ'ল কিমান আৰু সুখ লৈ ঘূৰাই ঘূৰাই যায় হ'ব আৰু মই মাথা মাৰি আছো নহয় বাৰু তোমাৰ পাৰ্লাৰখন কেনে চলিছে ভাল বহুত ভাল চলে দুজনী এচিষ্টেণ্ট ৰাখিছো সিহঁতকে এতিয়া চন্দাই থৈ আহিছো তুমি অহাৰ কাৰণে বহুত সুবিধা হ'ব ড্ৰেছ মেকআপ এইখিনি সকলো দায়িত্ব তোমাৰ হ'ব হ'ব তুমি চিন্তাই নকৰিবা দৰা নবত তেতিয়া অকণমান টিপ টাপ দেখিবই লাগিব সেইকাৰণে মই তোমাক আগতীয়াকৈ মাতি আনিছো স্বপ্ন দেখোন কিমান সময় পালাহি হ'ল অকণমান সময় ভালনে আপোনাৰ ভাল ভাল ভাইটোৰ বিয়া পাতিছো এতিয়াতো বেয়া হলে হ'বনে ভাই বোৱাৰী যদি পাম বুলি গা ততেই নাই দস্তুৰ মত মাজে মাজে তুমি যিহে মোচন দিয়া সেইটো সময়ত ভাই বোৱাৰী যদি অন্তত ভালকে চাহ একাপ দিব হ'ব হ'ব চাম নহয় দাদাৰ ফূৰ্তি দেখি বৌ মানে জ্বলিছে মই এটা কথা ভাবিছো হে জোনালীহঁতকো ফোন কৰি মাতি দিয়াটো ভাল হ'ল ককায়েকৰ আঙুঠি পিন্ধোৱা যেতিয়া সিহঁতটো থকাটো ভাল হ'ল কথাটো হয় এফালৰ পৰাই মাতি দিওঁ নেকি ভকত বেছি হ'লে ভালো হ'ব প্ৰথমতে এই বগীৰাম খুৰাটো সিহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰোঁ বাৰু খবৰটো আহিলেহে আৰম্ভ কৰিয়ে দিলা নহয় মহাভাৰতখন নকৰিম কিয় জোনদাৰ আঙুঠি পিন্ধোৱা বুলি খবৰটো দিছে আৰু এতিয়া পিন্ধি যাবলৈ আহিছো কাপোৰ নাই হ'ব দিয়া থকা যতে ধুই প্ৰেছ কৰি দিম একেজোৰকে পিন্ধি পিন্ধি অৱস্থা নাইকিয়া হ'লগে সঁচাকে দেই আগুৰি নজনাকে ফেচবুকত চিনাকি হৈ চলাই কথা শুনি ল'ৰালে বিয়া হৈ আহি বৰ ভুল কাম কৰিলোঁ মই ডাঙৰ অফিচত কাম কৰে বিল্ডিং আছে নিজৰ গাড়ী আছে যিহে পুতনি মৰা কথা আৰু এতিয়া হ'ব দিয়া কিমাননো কান্দা আৰু কান্দা কান্দা মানুহজনী গোটেইজনী ক্ষীণাই গৈছাগে নাযাওঁ মই জোনদা আঙুঠি পিন্ধোৱালে পুনৰ মই পিতেক বসন্ত আহ পিতাই বহি আহ কি মনকে আহিলি আহ মই আকৌ ইয়াক কাহি কানি কৰিবলৈ ওলাইছো পাই আজৰি নাই নহয় হ'ব হ'ব বৰ লেতেৰা গম পৰিছো খুৰাটো পৰিছে নে বেলটো তললে নামি আহিলে নেকি পাই এখন ঠাই গম পৰিছা আৰু পিতাই ক কি মনকে আহিলি নিমন্ত্ৰণে ভাগ দিবলৈ আহিলো খুৰাটো কি হ'ল পিতাই গা গজেন্দ্ৰই ভাগ পাঠ কৰোৱা বুলি ভাবিছো বুজিছে নে গা গজেন্দ্ৰ কি হ'ল দেউতা কালিলৈকেতো ভালেই দেখিছিলো মই আজি আকৌ অকস্মাত কি হ'ল দেউতাৰ একো হোৱা নাই নহয় কি যে কয় নহয় খুৰাটো পিতাই তইহে কৈছো আকৌ গা গজেন্দ্ৰ ভাগ পাঠ কৰিব লাগে বুলি সেই ভাগ গা গজেন্দ্ৰ সেই মানুহ যোৱা থোৱা হলা মানে তাৰ তেতিয়াহে সেই ভাগ পাঠ কৰিব লাগে এতিয়া নহয় নহয় একেবাৰে অৱস্থা কি কাহিলেই নেকি নহয় মোৰ কথাটো অকমান বেলেগ এই যোৱা নিশা আহি পেলাই এই বুঢ়া এজনী মোৰ সপোনতে কলেহি বোলে হেৰৌ তোৰ সেই শনি দশা চলি আছে সেইকাৰণে তই ভবা বস্তুবোৰ হোৱাগে নাই ভবা কামবোৰ আধৰুৱা হৈ আছে তই যদি এই গা গজেন্দ্ৰ ভাগ পাঠ কৰাও তেতিয়াহ'লে হেনো এই মনৰ কামনাবিলাক পূৰ্ণ হ'ব আৰু সেই ভবা বস্তুবোৰ আৰু পাম আৰু মই আকৌ বেলেগ কিবা ভাবিছিলো পাই বাৰু হ'ব দে কেতিয়ালৈ পাতিছিলো পৰহিলে আকৌ পৰহিলে পৰহিলে আকৌ মোৰ হেৰি আছে নহয় এই আঙুঠি পিন্ধোৱা এভাগলৈ মোৰ নিমন্ত্ৰণ আছে ন পে আঙুঠি পিন্ধোৱা এভাগলৈ মোৰ নিমন্ত্ৰণ কিয় তই গম পোৱাই নাই নে সেই ৰূপাৰ আকৌ কি হ'ল কি হ'ল কি হ'ল হ'ব হ'ব
উফ ৰাম কিহে পালো এইখন পিতাই ৰহ পিতাই ৰূপাৰ কথা শুনি ইয়াক গৰম উঠি গ'লগৈ ঐ তোক এৰিছে মই কেনেকে বিয়া হ'ম বাৰু ভাইটি নাকান্দিবি বা তই কান্দিলে মই সহ্য কৰিব নোৱাৰো তই যেতিয়া পঢ়িবলৈ গৈছিলি তেতিয়া মই বৰ অকলশৰীয়া হৈ পৰিছিলো এজনী অকলশৰীয়া ছোৱালী ঘৰত থকাটো কিমান বিপদজনক তই হয়তো জান তোৰ ভৱিষ্যত আৰু বিভিন্ন সমস্যাৰ কথা ভাবিহে মই এই বিয়াত বহিবলৈ লৈছো মই জানিছো বা মোৰো তোৰ বৰ মনত পৰি থাকে বা কেতিয়াবা আঁতৰত নপঢ়ো বুলি ঘৰলৈ গুচি আহিবৰ মন যায় তই দুখ নকৰিবি ভাইটি তই ভালকৈ পঢ় তোক সহায় কৰিবলৈ মই আছোৱেই নহয় তেওঁ বহুত ভাল তেওঁ তোক বহুত মৰম কৰিব ভাইটি তই খুৰাইদেউক মাতি আনগে যাচোন কাইলৈ আঙুঠি পিন্ধাৰ ঢেৰ যা যোগাৰ কৰিবলৈ আছে হ'ব মই মাতি আনোগে এৰা শুনিছানে এই বস্তুবোৰ ভালকে চাই চিতি ভৰাই ল'বা দেই মানুহবোৰ আহি পাবহি এতিয়া স্বপ্না নবৰক যিমান সজাবলগীয়া আছে সোনকালে হ'ল পিছত যাতে মানুহ আহি ৰখি থাকিবলগীয়া নহয় যা হ'ব যা আপোনাৰ সোনকাল হ'ব মই অজিতলৈ ফোন এটা কৰোঁ ইমান সোনকালে আহিলানে আহিব লগা হ'ল বাকী মানুহ আহিব ৰূপা মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল তুমি সদায় সুখী হৈ থাকিবা তোমাৰ আজি এই শুভ দিনটোত মই উপস্থিত থাকিব নোৱাৰিম তুমি বেয়া নাপাবা অজিত দা যোন মোৰ ভাল বন্ধু সি তোমাক বহুত সুখত ৰাখিব তুমি এইবিলাক কি কৈ আছা অজিত দা তোমাৰ দুখ কষ্ট অভাৱ অনাটনেৰে ভৰা জীৱন সংগ্ৰাম দেখি তোমাক এখন ভাল ঘৰলৈ বিয়া দিয়াৰ সপোন দেখিছিলো আৰু আজি সেয়া সম্ভৱ হ'ল কিন্তু মই যে হঠাৎ ঘৰৰ পৰা ফোন আহিল মানুহজনী চিৰিয়াছ হস্পিটেলত এডমিট কৰিছে মই যাব লাগিব দাদা হিচাপে ভণ্টিৰ প্ৰতি থকা দায়িত্বখিনি পালন কৰিছোঁ চিন্তা নকৰিবা বিয়াৰ যা যোগাৰ কৰিবলৈ আহি পামহি এইবাৰ আহোঁতে মানুহজনীকো লগত লৈ আহিম ছাছপেন্সত ৰাখি তোমাক ইমান দিনে একো নক'লো বেয়া নাপাবা মই আহোঁ তাৰ মানে ৰূপা যাবগে ৰূপাক আঙুঠি পিন্ধাই আজি নাই 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 মই সহ্য কৰিব পৰা নাই হে ভগৱান কি কৰিলা তুমি এয়া কি কৰিলা আঙুঠি পিন্ধোৱা কামভাগ ভালে ভালে হৈ গ'ল যেতিয়া বিয়াখন আৰু বেছি পলম নকৰোঁ
হয় হয়, এই আঙঠি পিন্ধোৱাৰ পিছত বিয়াখন দেৰি কৰি থকাটো ভাল নহয় দিয়কচোন। তাকে ভাবিছোঁ অহা মাহতে ভাল দিন এটা চাই বিয়াখন ঠিক কৰি পেলাওঁ। ইমান সোনকালে বিয়াখন সম্ভৱ হ'ব জানো? শুনক, বিয়া বুলি আপোনালোকে একো যা যোগাৰ কৰিব নালাগে। কইনাৰ লগততো একো সম্পত্তি নালাগে আৰু বিয়া মন্দিৰত হ'ব। মাত্ৰ কইনাজনী আৰু ৰাইজক মন্দিৰলৈ লৈ গ'লেই হ'ব। যদি তেনেকে ভাবিছে তেন্তে আমাৰ ক'বলগীয়া একো নাই, বুজিছে? মোৰ গাটো বৰকৈ কঁপি আছে। মন নাখালে দেখোন বৰকৈ কঁপি থাকে। দেহটো মনটো ভাল নলগা হৈছে মোৰ। মাজে মাজে গাটো বৰকৈ আমনি কৰে। কি হৈছে মোৰ? মই দেখোন নোখোৱাকৈ থাকিবই নোৱাৰিছোঁ। কি কৰোঁ মই? কি কৰোঁ? মোৰ সময় কম আছে, কি ক'ব লগা আছে কওক। বিয়া আগত তোমাৰ মুখত হাঁহি থাকিব লাগে, এইবোৰ মুচল কিহত? কেনি জানো তুমি? এফালে যাব লাগে মোক। আগৰ বেয়া স্বভাৱবোৰ এৰিব হ'ল আৰু। ইমান খং কৰিব নালাগে। বাৰু তোমাকো ফেচিয়েল কৰিব লাগিব নহয়, তেতিয়াহে আমাৰ দৰাটো কিউট আৰু হেণ্ডচাম লাগিব। সেই দায়িত্ব বাৰু ময়ে লৈছো। পিছে পেমেণ্ট আগতীয়াকে লাগিব নহয়। এইবিলাক অদৰকাৰী কথা পাতিবলৈ মোক ৰখাই থৈছো। ৰবা ৰবা, আৰু কথা আছে। আচল কথা পতাই নাই নহয়। কইনাজনী বাৰু কেনেকুৱা? ধুনীয়া। ধুনীয়া নে? বহুত ধুনীয়া। মই যাম। এই ৰবাচোন, ৰবা, ক'ত যোৱা? আৰু কথা আছে। বাৰু প্ৰথম দিনা কইনাৰ লগত কি পাতিছিলা? সকলো কথা কওঁ, তই প্ৰথমতে পানী গিলাচ আন। হ'ব। মানে ই মোক বেঙেনা দি গ'ল। এই পানী গিলাচ মই খাই থওঁ। তহঁতৰ ছাথীটোৱে বিয়া পাতিবই, তহঁতেও পাত আৰু। পাতি আছো ৰাজু, পাতি আছো। ঐ ছোৱালী চাইছনে নাই? ছোৱালী ৰেডি আছে ৰাজু। ৰেডি? ৰেডি আছে। ছোৱালী দেখিবলৈ মোকো এদিন লৈ যাবি অ'। এই ৰাজু, আজিকালি ছোৱালী চাবলৈ যাব নালাগে নহয়। নালাগে নে? মোবাইলতে হৈ যাব চব। মোবাইলত? মই আপোনাক দেখুৱাই আছো। দেখাচোন দেখা। कति राम्री रहेछ हौ पार्के। होइन ए बुढी, होइन यता आइज आइज यहाँ हेर, यो मोराले कति राम्री हेर त, कति माया लाग्दो रहेछ। आइज आइज आइज, कम्ती राम्री रहेछ यहाँ हेर। कति राम्रो हौ, हामी गए छैन छोराछोरी, मलाई त्यस्तै रुन लाउँछ। सबै पूजा गर्दैछु, मन्दिरमा पनि जान्छु, कहाँ कहाँ जान्छु, अहिले छैन। मन नदुखाएर हो, के गर्दैछ अब? আমাৰ কপালতেই নাই তেতিয়া। গাঁৱৰ সকলো ল'ৰা ছোৱালীকে আমিয়ে ল'ৰা ছোৱালী মানিব লাগিব আৰু, বুজিছ? এই যা যা, বল ভিতৰলৈ, বল ভিতৰলৈ। এই দুখ নকৰিব ৰাজু। এই মোৰ বুঢ়ীজনীয়ে বৰ দুখ কৰিলে অ'। ৰ মোকো এইবোৰ কথা ভাবিলে বৰ দুখ লাগি যাকে খাই নকৰিবি। এই দস্তি আৰু টানিবা নেকি? লাগিব। এই বুঢ়ী, মোৰ বিয়াত পুৰা এনজয় কৰিব লাগিব কিন্তু দেই। আমাৰ দৰা আহিছে, ৱেলকাম ৱেলকাম। মই বেয়া পাইছো তহঁতক। বেয়া পাইছ? কিয়? কিয় তহঁত মোৰ পৰা আঁতৰি থাক কচোন? আৰে কিয় নাটৰিম? তোৰ ককায়ে আমাক ঘৰত নি অপমান কৰিছে, তোৰ লগত লগ কৰিবলৈ মানা কৰিছে,
আমি কিয় তোক লগ দিম অ' নিদিওঁ। সৰুৰ পৰা তহঁতৰ লগত একেলগে ডাঙৰ দীঘল হৈছো, একেলগে এনজয় কৰিছো, আৰু এতিয়া যদি তহঁত মোৰ পৰা আঁতৰি থাক মোৰ দুখ নালাগে নেকি? আৰে বাদ দে বস্তুবিলাক বাদ দে। বাচ্ছা তোৰ বিয়াৰ কথা ক, কি চলি আছে? ডেকোৰেশ্যন সুন্দৰে লাগিব। বিয়াখন আপোনাৰ মন্দিৰত হ'ব, কিন্তু ৰিচিপশ্যন আপোনালোকৰ ভৱনতে হ'ব। ঠিক আছে ঠিক আছে। নাই নাই, এডভান্সৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে, এডভান্স পাই যাব। ঠিক আছে। ডেটটো মানে আপোনাৰ এনেকুৱা হ'ল কথাটো, মই আপোনাৰ এই ব্ৰাহ্মণৰ লগত ডেটটো ফিক্স কৰি পেলাই তেতিয়া আপোনালোকক জনাই আছো। ঠিক আছে ঠিক আছে। বাকী গোটেইখিনি হৈ গ'ল বুলি ধৰক আৰু। বাৰু দাদা দৰাৰ লগত গাড়ী কেইখন যাব? বহুত যাব গাড়ী। কিয়? নহয় মানে ইমান ধুনীয়াকে সাজি কাচি যাম, ঠেলা হেঁচাকে যাব নোৱাৰো দেই মই। চিন্তা কৰিব নালাগে, বৰ আৰু তোক এখন সুকীয়া গাড়ী দিম, আহল বহলকে বহি যাবি। দাদা যে কি কয় এই গাখীৰৰ দায়িত্বটো মোক দিয়েই ৰাখিছে। মই শুনি জানছো বিয়ে মা নতুন শাড়ি চাইছ মলাই। তই বিয়াত গ'লে ইয়াত ঘৰতনো কোন থাকিব? জানছো মই জানছো। জানছো বুলি ক'লে হ'ব নেকি? তই যাব নালাগে, তই গ'লে ঘৰতনো কোন থাকিব? গোটেই বিয়াৰ দায়িত্বটো মোকেই দি থৈছে, মই ৰাতিপুৱাই যাব লাগিব, আৰু মই বিয়া শেষ কৰিহে আহিম। তই ঘৰতে থাকিবি। সব জানো পছ ভাই লাই বুলি লানছো। গৰুকেইটা কোনে চাব? গৰু যি গ'লে এটা শুনাই ন হ'ব হ'ব, বিয়া চব যাব লাগিব। যাওক বটলটা লৈ আনক, আজি লাষ্ট পাৰ্টিটো কৰি দিওঁ। পোলাও, মাংস আৰু মিঠাই দুবিধ। হ'বনে? আৰু কিবা তেওঁকো সুধি লওঁ। এৰা শুনিছানে? বিয়াৰ বাজেটটো বনাওঁ বুলি ভাবিছো, সেইকাৰণে তোমাকো মাতিছো। অঞ্চলটোৰ বেলেগৰ ঘৰৰ বিয়াতকে অলপ উন্নত হ'ব লাগিব, সেইবুলি বেছি পইচা খৰচ কৰিব নালাগে। এটা মদাহীৰ বিয়াহে, এটকাও ইনকাম নায়েই। কিয় তেনেকে কোৱা মেনকা? মোৰ ভাই এটাই, সি লাগিলে যিয়েই নহওক তাৰ বিয়াখন মই ভালকৈ পাতিম। দাদা অ দাদা ফোন আহিছে। দিয়াচোন। হেল্ল', ঠিক আছে 25 তাৰিখ ন? বাৰু বাৰু। বিয়াখন আপুনিয়ে চলাব লাগিব। ঠিক আছে ঠিক আছে, হ'ব। মানে বিয়া? 25 তাৰিখ।
হ'ব হ'ব খুব ধুনীয়া লাগিছে তোমাক কইনা কইনা লাগি গৈছে আমাৰ বিয়াখন বৰ খৰখেদাকৈ হৈ গ'ল তোমাক লগত ভালকৈ চিনাকি হ'বলৈ মই সুবিধাই নাপালোঁ তুমি মই তোমাক বুজিবলৈ অকণমান সুবিধা হ'লোঁ প্ৰেম ভাল পোৱা এয়া কি বস্তু মই নাজানো কিন্তু তোমাক চাবলৈ যোৱা দিনাখনৰ পৰা মোক এটা ভাল লাগি গ'ল আৰু সেইকাৰণে মই তোমাক বিয়া পাতি লৈ আহিলোঁ এতিয়া তুমি একো নোকোৱা আপুনি মই আপুনি মদ খাইছে অলপমান খাইছোঁ কিয় খাইছে নাখালে যে মই থাকিব নোৱাৰোঁ কান্দিছা কিয় কান্দিছা এটা মদাৰ লগত বিয়া হলো বুলি তোমাৰ দুখ লাগিছে ন কি কৰিম কোৱা মই নোখোৱাকৈ একদম থাকিব নোৱাৰো মোৰ গাটো হাতবিলাক এনেকে কঁপি থাকে মোৰ নাখালে এনেকে কঁপি বেয়া পাওঁ মই এইবিলাক বহুত বেয়া পাওঁ এইটো এবাৰ ভাল পাবলৈ শিকিব লাগিব ভাল পাবলৈ শিকিব লাগিব প্ৰথমতে চখ তাৰপিছত অভ্যাস আৰু এতিয়া প্ৰয়োজন এটুপ টুটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ লিখক বাইদেউ 500 টকীয়া এটা তাৰপৰা 200 টকীয়া তিনিটা 100 টকীয়া দুটা আৰু 20 টকীয়া এটা 10 টকীয়া তিনিটা মুঠ কিমান হ'ল 100 600 200 30 আৰু 20 এতিয়ালৈকে 1350 টকা আৰু বাকী কিজনী আহিবলৈ আছে লোন দিবলৈ থকা কেইজনী আকৌ দেৰিকেহে আহে আমাৰ লোন থাকিলেও নাথাকিলেও আমি সময় গতিকে আহোঁ হয়তো আকৌ এই অৰুণৰ ঘৈণীয়েকজনী যে তাই কি চাবা তাই পইচাও বেছিকে লাগে পইচা ল'ব সময়ত আহিব তাৰপিছত নাই মাজনী দেখিবলৈ নোহোৱা হয় মদ পালেও দেখাব তাই বৌ অলপ বৌ তামোল এখন দিয়ক আকৌ মই তামোল আকৌ কাটি মেলি যোগাৰ কৰি থৈছো তোমালোকক আজৰি হোৱা নাই কাৰণে দিয়া নাই এতিয়া খোৱা তোমালোকে মুখখনো বেয়া লাগি আছে ন লৰালৈকে আহিলো আহে অকল পালেহি নে আজি গৰম দেই মাছটো কি হ'ল পোৱাহিয়ে নাই নেকি আজি এইবোৰ সদায় থাকে আৰু দেই এদিন আহিব সোনকালে এদিন আহিব দেৰিকে এই ৰূপাৰ ঘৰৰ পৰা আহিলোগে বেচিলে বেয়াই লাগে নহয় সেই ভায়েকটো অকলশৰীয়া নহয় জানো ইয়াৰ পাছতে কিবা অঘটন এটা ঘটিলে বুলি শুনিছিলো অঘটন মানে আৰু সেয়া এই দৰা খোবাহি দিনাই সেইবোৰ ল'ৰা মানে তেজ বমি এতিয়া গৈ পেলাই সেই ল'ৰা গৈ মেডিকেল বুজিছেনে তাকে শুনিছো একেবাৰে যোৱা থোৱা অৱস্থাই নহয়
কি হয় কি নহয় ইয়াৰ পিছতহে গম পাম আৰু ঐ। নহ'বনো কিয় ৰাতিপুৱা গধূলি মদতেই ডুবি সেইবোৰে আজিকালি আৰু কাকনো কবা বোলে কোনেনো কাকনো কলে কাকনো পঠিয়াব বোলে যাকে কম বোলে সিয়ে লঠিয়াব এই তেনেকুৱা কথাবিলাক আজিকালি। আকৌ মই আগতে শুনিছিলো সেইটোৱে যে মদ খাই থাকে বুলি। ইমান মদাহী তোলেনো কেলে বিয়া দিব লাগে? আমি আকৌ শুনা পাইছিলো কোনোবা ল'ৰা এটাই গাড়ী লৈ অহা বুলি তাৰ লগতে বিয়া হ'ব বুলি ভাবিছিলো। সেইটো বোলে শুনিছো আৰু আগতে এজনী অনা ল'ৰা ছোৱালীও আছে। এইবিলাকৰ কথা আজিকালি ধৰিব নোৱাৰি আৰু দেই। আমি ভাবিছিলো ল'ৰাটো সেইটোলৈকে বিয়া দিব বুলি ভাবিছিলো। এয়া ধনী ঘৰৰ ল'ৰা দেখি এই মদাহী ল'ৰাটোলৈকে বিয়া দিব। গাঁওখনত সৰুৰে পৰা ডাঙৰলৈকে গোটেই মদতেই ডুবি থাকে আৰু অসুখ নহয় কি হ'ব? তেনেহলে আমাৰ মহিলাখিনি গোট খাই আৰু মদৰ বাতিটো ভাঙিব লাগে। গোটেইখিনি গোট খাওঁ মহিলা হ'ব। আমাৰ গোটটোৱে প্ৰথমতে ওলাই যাওঁ। তেনেহ'লে এই দেওবাৰেই ওলোৱা হওক। অকলে আমাৰ গোটটো বোলে ন গোটেই গাঁৱৰ আটাইকেইটা গোট লগ লগাই পেলাই আমি আটাইখিনি সকলোখিনি দলে বলে ওলাই যাওঁ। কি কোৱা? আইসকলৰ এই পদক্ষেপটো বৰ আদৰণীয় দেই। আমাৰতো আৰু পুৰুষসকলেতো আৰু এটুপি খালে আৰু পিছলে আৰু বাটেই নাচায় কাকনো কবা আৰু। এইটো বৰ সুন্দৰ হৈছে তোমালোকে কৰিলেহে কৰা আৰু দেই। ঠিক আছে তেতিয়াহ'লে অহা দেওবাৰলৈ আমি আটাইকেইটা গোটকে লগ খুৱাই আমি সকলোখিনি ওলাই যাম। হ'ব ন? সেইটোৱে কৰা বৰ ভাল হৈছে বৰ ভাল হৈছে। গ'ল বুজিছ গ'ল মানে একেবাৰে গুচি গ'লগে। মোৰ এই সপোন মোৰ এই বুকুখন থান বান কৰি থৈ তাই গুচি গ'ল। বৰ ভাল পাইছিলোঁ তাইক পাবলৈ বৰ কষ্ট কৰিছিলোঁ। কিন্তু কি কৰিবি ধনী ঘৰৰ ল'ৰা দেখি পেলাই লৰ মাৰিলে। এতিয়া সেই গাঁওখনত থাকিবলৈ মন নোযোৱা হৈছে বুজিছ। ৰাতি ভালকৈ শুব নোৱাৰোঁ, ভালকৈ ভাতে ভুটি খাব নোৱাৰোঁ, ভালকৈ টোপনি নহা হৈছে। ময়ো সেই যামগে বুলি ভাবিছোঁ আৰু। আবিগে কলৈ? সেই বেংগলৰ নহবা হায়দৰাবাদলৈ গৈ সেই কোম্পানী কামকে কৰি পেলাই দিনকেইটা পাৰ কৰিম। ইয়াত আৰু থাকিবলৈ মন নোযোৱা হৈছে বুজিছ। তই ৰহ মই আহোঁ। ৰাইজ বিদায়হে মাগিছোঁ আৰু আকৌ লগ পাম। আপোনাৰ পেচেণ্টটো আমাৰ ফালৰ পৰা আমি সকলোখিনি কৰিলোঁ। এতিয়া গোটেইখিনি ভগৱানৰ মোৰ ভাইটো সুস্থ হৈ উঠিবনে বাৰু? চাওক আপোনাৰ ভাইটিটোৰ লিভাৰ ফাংচন একেবাৰে ডেমেজ হৈ গৈছে অত্যাধিক মদ খোৱাৰ বাবে। যদি আপোনালোকে বাহিৰে নিম বুলি ভাবিছে নিব পাৰে, লাভ নাই। তাৰমানে আমাৰ জোন হঠাৎ নহ'ব। আপোনালোকে এতিয়া পেচেণ্টক ঘৰলৈ লৈ যাব পাৰে। কি বুলি ক'ম জোনক? কেনেকৈ মই জোনক ঘৰলৈ লৈ যাওঁ?
ৰূপাক মই কেনেকৈ ক'ম যে আমাৰ জোন আৰু বেছিদিন জীয়াই নাথাকে। চাহ একাপ খাব নেকি? নাখাওঁ, বহাচোন। আমি বাৰু খৰখেদাকৈ বিয়াখন পাতি কিবা ভুল কৰিলো নেকি? এই ছোৱালীজনীক বাৰু আমি অন্যায় কৰা হোৱা নাইনে? আমিনো কেনেকে জানো তাৰ ভিতৰত যে ইমান ডাঙৰ বেমাৰ এটা সোমাই আছে বুলি? কিন্তু ৰূপাই যেতিয়া গম পাব যে আমাৰ জোন আৰু বেছিদিন জীয়াই নাথাকে, কিয় কান্দিছা? সোনকালে বিধৱা হ'ম বুলি ভয় কৰিছা নহয়নে? নাকান্দিবা, ইমান সোনকালে মই নমৰো নহয়। হেই চোৱাচোন, মোৰ মুখলৈ চোৱা। মই তোমাক বিয়া পাতি আনি কষ্ট দিছো নহয়নে? মই তোমাক কষ্ট দিছো নহয়। বৰ সপোন লৈ আহিছিলা। আমি সংসাৰ পাতি আমাৰ ল'ৰা ছোৱালী আমি ফূৰ্তি কৰিম। চিন্তা নকৰিবা, ডক্টৰে ঔষধ দিছে নহয়, বৰ সোনকালেই ভাল হ'ব। তুমি মাত্ৰ মোক সময়মতে ঔষধবোৰ খুৱাবলৈ পাহৰি নাযাবা। নালাগে ৰ'বা, মই দাদাহঁতৰ ওচৰৰ পৰা আহোঁ। ৰ'বা, মই দাদাহঁতৰ ওচৰৰ পৰা আহোঁ। ৰ'বা, দাদা দাদা, তহঁতে ৰূপাক বুজাবিচোন। তাই মই মৰিম বুলি কান্দি আছে। মই ইমান সোনকালে নমৰো নহয়। মই ঔষধ খালে ভাল হ'ব। তহঁতে কবিচোন তাইক। মই যে আজিকালি খাব নোৱাৰা আছো। তই বাৰু সেই ডাক্তৰক কৈছিল নে? কৈছিলো। ডক্তৰে কি বুলি ক'লে, মানে মই কেতিয়া ভাল হ'ম বুলি কৈছে? দাদা, মই কেতিয়া ভাল হ'ম বুলি কৈছে? সোনকালে ভাল হ'বি তই, সোনকালে। বেয়া কথা হ'ল বুজিছ, জোনৰ গাটো বোলে একেবাৰে ভাল নহয়। তাকেহে, যিমান যি হ'লেও সি আমাৰ বন্ধু। তাৰ খবৰ এটা ল'বলৈ যাবলৈও সাহস গোটাব পৰা নাই নহয় মনটোত। হয় অ', তাক আমি উচতনি দি মদগাল খোৱালো, এতিয়া সি আমাৰ কাৰণে কষ্ট ভুগিবলগীয়া হৈছে নহয়। তাকেহে, মোৰো আজিকালি ভয় লগা হৈছে নহয়। কেতিয়াবা কি হয় জানো নাই, এই ভাতেই খাবলৈ মন নাযায়। তাকেহে চিন্তা এটা লাগি গৈছে। কিয় বা ভয় কৰিছ তই? একো নহয় আমাৰ। নহয়, আমি নিজকে শুধৰণি কৰিব লাগিব।
সময় থাকোঁতে আমি আমাৰ সৰু চামটোক আমি বুজাব পাৰিব লাগিব এইবোৰ নিচাৰ পৰা যেন আমি তেওঁলোকক মুক্ত কৰিব পাৰোঁ। তেন্তে কি এইবোৰ চব বাদ দিওঁ? বাদ দে, আমাৰ জীৱনত কৰিবলগীয়া আমি বহুত কাম আছে। কেপি বিমল আদি কৰি বস্তু খাই মদ চদ খাই আমি নিজক বৰবাদ কৰাৰ বাদে একো দেখা নাই। আজি জোনৰ যিটো অৱস্থা হৈছে কাইলৈ যে আমাৰ নহ'ব তাত কি মানে গান আছে? যি হ'ল হ'ল বুজিছ, আজিৰ পৰা এইবিলাক চব বন্ধ। হয় বাদ দে, আজিৰ পৰা মুঠতে মদ খোৱা বন্ধ। তাকে ভাবিছো, ব'ল জোনৰ খবৰ এটাকে লৈ আহোঁগৈ। ব'ল 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 ব'ল। এতিয়া যিটি চিন্তা কৰি জুপুকা মাৰি ৰৈ থাকি লাভ নাই, ঘৰত কৰিবলগীয়া কাম ঢেৰ আছে। জোন জোন দাদা দাদা মোক বচাও, মই মৰি নিদিওঁ। দাদা মোক বচাও, মই আৰু মদ নাখাওঁ, মোক বচাও। তোৰ একো নহয় জোন, তোৰ একো নহয়, তই চিন্তা নকৰিবি, তোৰ একো নহয়। ভগৱানক কোৱা দাদা মোক বচা বচা। মোক কিয় মোক চেপি ধৰিছে? দাদা দাদা মোৰ বুকুখন বিষাইছে। বিচনাত পাইছো। মৰমৰ দাদা, শ্ৰদ্ধা গ্ৰহণ কৰিম। মই জানিছিলোঁ মই আৰু জীয়াই নাথাকিম। তোৰ হাক বচন নুশুনি মই তাৰ ফল এতিয়া পাইছোঁ। ৰূপাক তহঁতৰ হাতত কথা তাইক চাই এই পত্ৰৰ যোগেদি মই এটি ৰাইজলৈ গোহাৰি জনাব বিচাৰিছোঁ। মৃত্যুমুখী এজন দুৰ্ভগীয়াৰ ৰাইজলৈ গোহাৰি। মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। মদ্যপানৰ পৰা বিৰত থাকি নিজক সুস্থ সবল নিৰোগী কৰি ৰখাৰ লগতে ঘৰুৱা আৰু সামাজিক পৰিৱেশ সুস্থ ৰাখক। এটুপি মদতকৈ এটি জীৱন বহু মূল্যৱান। মদ্যপানৰ পৰা বিৰত থাকি নিজৰ সপোনো পূৰ্ণ কৰক আৰু আনৰো সপোন সফল কৰক। শেষত সকলোলৈ সশ্ৰদ্ধ প্ৰণামেৰে ইতি। অঞ্চলটো আনৰ
Ủa chắc cá nè, suy cả tôi ra nè. 1, 2, 3, 4, go.